নমস্কাৰ বন্ধুসকল, আজি আমি পুনৰ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। বন্ধুসকল, পৃথিৱীত কিছুমান এনেকুৱা জীৱ জন্তু আছে যাৰ মূৰ দুটা। আজি আমি এনে কেইটামান জীৱ জন্তু দেখুৱাম যিটো দেখি আপুনিও আচৰিত হৈ যাব। তেনেহ'লে আহক আজিৰ আমাৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। সাপ। এই সাপটোৰ দুটা মূৰ আছে। এই সাপটোৰ দাম 1 কোটি টকা। এই সাপটোৰ দুটা মূৰ, কিন্তু পেট একেটাই। কেতিয়াবা এই সাপটোৱে ইটোৱে সিটোৰ লগত কাজিয়াও কৰে। জেঠী। এই জেঠীটো দুটা মূৰ আছে। এই জেঠী পোহা মানুহজনৰ লগত 22টা বেলেগ বেলেগ প্ৰজাতিৰ জীৱ জন্তু আছে আৰু সকলোবোৰৰ জীৱ জন্তুৰ দুটা মূৰ আছে। কাছ। এই কাছটো দুটা মূৰ আছে। বিজ্ঞানীসকলৰ মতে এনেকুৱা ধৰণৰ কাছ 30 বছৰতকৈ বেছি জীয়াই থাকিব নোৱাৰে। এই কাছটো অকলে দুটা মূৰ থকা কাছ নহয়, ইয়াৰ বাদেও বহুত কাছ দুটা মূৰ থকা দেখিবলৈ পোৱা গৈছে। মেকুৰী। 2017 চনত চাউথ আফ্ৰিকাত দুটা মূৰ থকা এটা মেকুৰী জন্ম হৈছিল, কিন্তু 16 দিনৰ পাছত মেকুৰীটো মৰি গৈছিল। এই একেধৰণৰ আৰু এটা মেকুৰী দেখিবলৈ পোৱা গৈছিল। এই মেকুৰীটো দুটা মূৰ থকা হ'লেও এই মেকুৰীটো বৰ্তমানলৈকে জীয়াই আছে। মাছ। এই মাছটো দুটা মূৰ আছে। এই মাছটো এজন মাছমৰীয়াই ধৰিছিল। যেতিয়া এই মাছটো জালৰ পৰা বাহিৰলৈ উলিয়াইছিল, তেতিয়া এই মাছটো মৰা অৱস্থাত পাইছিল। ঘঁৰিয়াল। এই ঘঁৰিয়ালটো ফ্লৰিডাত পোৱা গৈছিল। এই ঘঁৰিয়ালটো এবাৰেই দেখা পোৱা গৈছিল। তাৰ পাছত এই ঘঁৰিয়ালটো বৰ্তমানলৈকে কোনেও দেখা পোৱা নাই। শেষত আমি এটা কেঁচুৰ কথা ক'ম, যিটো কেঁচুৱে বেলেগ এটা কেঁচুক একেবাৰতে গিলি দিব পাৰে। পুৰণি কিছুমান গ্ৰন্থৰ মতে এটা কেঁচুৱে এটা মানুহকো একেবাৰতে গিলি দিব পাৰে। বন্ধুসকল, ইয়াৰ ভিতৰত কোনটো জীৱ আপোনাৰ সকলোতকৈ বেছি ভাল লাগিল আমাক কমেণ্ট কৰি নিশ্চয় জনাব। আৰু ভিডিঅ'টো যদি চাই ভাল লাগে এটা লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ধন্যবাদ।